নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই যে আপোনালোকে দেখিছে ৰেঞ্চডাল লৈ চাইকেলখন খুলি আছে, এইটো হৈছে আমাৰ ধুন। স্কুল যেতিয়া বন্ধ থাকে, ঘৰত থাকে, একো কাম নাথাকে, এইবোৰকে কৰি থাকে। সি কিন্তু গম নাপায় দেই, মই যে তাক মনে মনে ভিডিঅ'টো কৰি থৈছোঁ। আপোনালোকে ভাবিছে নেকি চাইকেলখন এইটোৰ ওপৰত আছে বুলি? নেভাবিব, জঁকাটোহে আছে এতিয়া। আৰু যে কি কৰি থাকে, গৰুজনী আনিছে পথাৰৰ পৰা। এইটো ভিডিঅ' কিন্তু বাৰিষা কালত আছিলে, মই থৈ দিছিলোঁ ভিডিঅ'টো। আৰু এইবোৰ কৰি সি মানে খুব ভাল পায়, নিজে এইবোৰ গৰুজনী আল দিব, আনিব। তাকে দেই, এয়া চাওকচোন, ধুনৰ সৰু ফটোকেইকপিমান থৈ দিছিলোঁ মই। ইমান ধুনীয়া লাগে সৰু ফটোকেইকপি দেখিলে। আগৰ দিনবোৰলৈ মনত পৰি যায়। সি যে সৰুৰ পৰা যে তাক এতিয়া ইমান ডাঙৰ কৰিলোঁ, মই মানে ভাবিবই নোৱাৰোঁ। এইখিনি বৰ বেলেগ সময় আছিলে। জীৱনত কোনোদিন পাহৰিব নোৱাৰা সময় আছিলে। এই সময়খিনিতে মাও ঢুকাইছিলে, ধুনো এনেকৈ সৰু হৈ আছিলে। মই তেতিয়া একো নাজানোৱেই ভালদৰে, ল'ৰা কেনেকৈ ডাঙৰ কৰিব লাগে, কি কথা। বহুত বেয়া লাগে এইখিনি সময় মনত পৰিলে। আজিলৈ আহিছোঁ দেই, ভিডিঅ'টো কেনেকুৱা পালে জনাব।